হেল্ল' ফ্ৰেণ্ডছ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এছ ইউটিউবাৰলৈ আৰু মই সিদ্ধাৰ্থ হাজৰিকা আজি এটা নতুন ভিডিঅ'লৈ আকৌ উপস্থিত হৈছোঁ আহি আপোনালোকৰ মাজত চ' আপোনালোকে এতিয়া চাই আছে এছ ইউটিউবাৰ আৰু যি আছে যি নাই এতিয়া আমি গৈ আছোঁ কৰিডল গান্ধী ফিল্ড আৰু কৰিডল গান্ধী ফিল্ডত আজি আছে মিটআপ ইউটিউবৰ মিটআপ চ' আমি এতিয়া তালৈ গৈ আছোঁ বতৰ বহুত বেয়া বহুত বেয়া বতৰ বৰষুণ দিয়ে আছে নেপেৰা বৰষুণ দি আছে তথাপিতো আমি গৈ আছোঁ মই বাইক লৈ আহিব নোৱাৰিলোঁ আজি মই টেম্পুতে আহিলোঁ টেম্পুত এতিয়া গৈ আছোঁ ফ্ৰণ্টৰ ছিটত বহি গৈ আছোঁ আৰু আপোনালোকে চাই থাকক গোটেই ভিডিঅ'টো চাব সম্পূৰ্ণকৈ চাব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যদি ছাবস্ক্ৰাইব কৰা নাই আৰু ছাবস্ক্ৰাইব কৰাৰ লগে লগে ছাইডত অহা বেল আইকনটো প্ৰেছ কৰি দিব ফ্ৰেণ্ডছ আহি পাই গ'লোহি এতিয়া ইয়াত কলিয়াবৰ গান্ধী ফিল্ড কিন্তু ইয়াত মানুহ ইমান এটা অহা নাই যিটো আশা কৰিছিলোঁ সেইটো হোৱা নাই বৰষুণত তিতি পৰি আহিছোঁ কিন্তু নাই তথাপিতো মানুহ নাই জানো কি হয় এতিয়া মানুহ আহে নে নাহে আহিব লাগে আচলতে তথাপিতো বৰষুণ কিন্তু দি আছে চাব পাৰে বৰষুণ দি আছে আৰু বাকী এইফালে ইয়াত কাম কৰি আছে ভিডিঅ' বনাবৰ কাৰণে মানে উলিয়াই আছে সেয়াই আৰু অলপ টাইমৰ পিছত আকৌ চাম আহেনে মানুহ তাৰপিছত আকৌ ভিডিঅ'টো বনাম তেতিয়ালৈকে ভিডিঅ'টো এইখিনিতে ড্ৰপ কৰিছোঁ হেল্ল' ফ্ৰেণ্ডছ 10টা বজাত মিটআপ হোৱা কথা কিন্তু এতিয়া 10:54 হৈছে প্ৰায়খিনি মানুহ আহিছে আৰু মানুহ চাগে আহিব বৰষুণ কিন্তু এতিয়া ফাইনেলি এতিয়া হেৰি হ'ল বৰষুণটো এতিয়া অকণ কমিছে কিন্তু মানুহ আহিছে বহুতখিনি মানুহ বহুত ভাল লাগিছে আৰু লগত এয়া চাব পৰা আপোনালোকে এইফালে ভিডিঅ' বনাই আছে প্ৰায়খিনিয়ে আৰু তেনেকৈ ষ্টাৰ্ট হৈ আছে বাকীখিনি আপোনালোকক মই দেখাই আছোঁ চাই থাকক আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো ভাল হৈছে তেনেহ'লে লাইক কৰি দিব এনেদৰে ইউটিউবৰ মিটআপৰ মাজতে কিছুমান হাঁহি ধেমালিও হ'ল যেনে এইটো ভিডিঅ' চাই জিতেনৰ ঘৈণীয়েক বৰ খলুৱা তাৰ কাষত আছে নিয়ন বলোৱা বৰ নামতি তাৰ কাষত আছে কাকতীয়ে বজাৰ দবা তাৰ কাষত আছে তীৰ্থ দবা নাই তোৰ তাৰ কাষত আছে বাবুল নাই বকুল তাৰ কাষত আছে তৰুণক নালাগে ফণী তাৰ কাষত আছে সোণমণি ধন্যবাদ মই বিজয় বৰাই আমি আজি ইউটিউবৰ ইয়াত এটা মিট আছিলে আপোনাৰ কলিয়াবৰতে তাৰ পৰা আহিলোঁ যথেষ্টখিনি মানুহ গোট খালোঁ তাৰে হৈ তথাপিতো বতৰৰ অসুবিধাৰ কাৰণে বিশেষ নহ'ল যি কি নহওক বৰ্তমান আমাৰ চেনেলটো আজিৰ পৰা প্ৰায় 6 মান্থ আগতে আমি খুলিছিলোঁ আপোনাৰ কলিয়াবৰ বিভিন্ন জেগাত বিভিন্ন গাঁৱত গৈছোঁ গৈ আপোনাৰ কিছুমান সৰু লোক কণ ল'ৰা ছোৱালীক বিভিন্ন ধৰণৰ ষ্টৰি ভিডিঅ' বিভিন্ন ধৰণৰ ক্ষেত্ৰত অভিনয়ৰ ক্ষেত্ৰত আগবঢ়াৰ ক্ষেত্ৰত তথাপিতো আমাৰ ভুল হৈছে বহুখিনি আমাৰ ভুলো দেখা গৈছে যি কি নহওক আমি শুদ্ধ কৰিবলৈ চেষ্টা কৰিছোঁ আজি আমাৰ যিজন এতিয়া আপোনাৰ ভিডিঅ' কৰিছে এছ ইউটিউবাৰ হয় আমাৰ ফ্ৰেণ্ডেই হয় যি কি নহওক তেওঁ ইউটিউবাৰ সোণাৰী গাঁৱৰ হয় তেওঁৰ বৰ্তমান তেওঁৰো চেনেলটো আপোনাক সেইটোৱে কৈছোঁ তেওঁ নতুনকৈ বিশেষকৈ খুলিছে চেনেলটো তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আমি বহুখিনি জেগাতে কৰিছোঁ বালিদুৱা আমাৰ মিৰিগুটি সোণাৰী গাঁও বৰুৱাচি আকৌ আপোনাৰ দেউৰী চিলাবন্ধা নলতলি যি কি নহওক বহুখিনি জেগাত আমি ভিডিঅ' কৰিছোঁ ভিডিঅ'খিনিত বহুখিনি ভুলো হ'ব পাৰে ভুল হ'লে আপোনালোকে কমেণ্ট কৰি জনাব আৰু পাৰিলে আমাক লাইক কৰি এটা প্ৰেৰণা যোগাব যাতে আমি উন্নত ধৰণৰ ভিডিঅ' দিব পাৰোঁ আগলৈ সেইখিনিকে জনাইছোঁ ভাল লাগিল আহি পেলাই যি কি নহওক ধন্যবাদ আমাৰ ইয়াতে ইউটিউব মিট আছিলে তো ইয়াতে মানে আহিছোঁ আমি বহুত ভাল লাগিছে বতৰ বেয়াৰ কাৰণে হয়তো বিভিন্ন লোক আহিব নোৱাৰিলে কিন্তু যথেষ্টখিনি ইয়াত আহিছে আৰু তেওঁলোকৰ লগত চিনাকি হৈ কথা বতৰা পাতি আমি বহুতখিনি ভাল পাইছোঁ আমি মাত্ৰ চেষ্টা কৰিছোঁ কিমানখিনি পাৰিছোঁ কিমানখিনি নোৱাৰিছোঁ সেইটো হয়তো আমাতকৈ আপোনালোকে বেছি ভালকৈ জানিব বাট আমি অলপ ট্ৰাই কৰিছোঁ আৰু বহুত ভাল লাগিছে আৰু এই ইউটিউবৰ চেনেলত আহি আৰু লগতে আমাৰ আজি এজন বহুত ভাল ইউটিউবাৰৰ লগত আমি চিনাকি হৈছোঁ তেখেতৰ চেনেলটো আপোনালোকে লাইক কৰিব পাৰে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে তেখেতৰ সকলো যিকোনো ধৰণৰ ভিডিঅ' আপোনালোকে তেখেতৰ চেনেলটোত চাব পাৰে তেখেতৰ চেনেলটো হৈছে এছ ইউটিউবাৰ মই সিদ্ধাৰ্থ হাজৰিকা আজি মিটআপ আছিলে কলিয়াবৰ গান্ধী ফিল্ডত তো তাত আহিলোঁ ভাল লাগিলে তাত আহি বহুত কিছু মানুহক লগ পালোঁ আমাৰ আছাম BMS চেনেলো আহিছে তেওঁলোককো লগ পাইছোঁ তেওঁলোকৰ গ্ৰুপ এডমিটজনো আহিছে তো ভাল লাগিল বহুত ভাল লাগিলে বহুত কণ শিশুসকলেও তাত ভিডিঅ' বনাইছে আৰু
সকলোৱে যিটো ছাপোৰ্ট কৰিছে আপোনালোকে সেইটো ভাল লাগিছে গতিকে এনেদৰে ছাপোৰ্ট কৰি গৈ থাকক তাত সকলোকে চিংৰা আৰু লাডু খাবলৈ দিয়া হ'ল বুন্দিয়া লাডু আৰু সেই বস্তুখিনি আনিছিলে একেতে আৰু হাই কৈ দিয়া হাই চ' একেটা বস্তুখিনি আনি পেলাই আমি দিলেহি তাৰ বাবে ধন্যবাদ জনাইছোঁ তেখেতক আৰু এনেদৰে সকলো বহি পেলাই লাডু আৰু চিংৰাৰ এনেদৰে চিংৰা আৰু লাডু দিয়াৰ বাবে মই শংকৰ ইউটিউবাৰক ধন্যবাদ জনাইছোঁ আৰু মোকো এনেদৰে চিংৰা আৰু লাডু দিয়াৰ বাবেও ধন্যবাদ জনাইছোঁ এতিয়া সমাপ্ত হৈ গ'ল চব খালোঁ বলো এতিয়া একদম মানে ঘৰ যোৱাজুৰি হৈ আছে সকলো এতিয়া ঘৰলৈ যামগৈ কিন্তু তাৰ আগতে আৰু এটা মানে কথা হৈ পৰিল দাদাহঁতৰ চেনেলটোত যে ষ্টৰি যে বনায় তেতিয়া তেওঁলোকেও কৈ দিলে এটা বনোৱা একো নহয় ভাল লাগিব বনোৱা তাৰপিছত বনাই দিলোঁ দাদা আছে হাই গাইজ আমাৰ চেনেলত নতুনকৈ মেম্বাৰ জইন হৈছে আমাৰ SH ইউটিউবাৰ চেনেলৰ হয় আমাৰতো জানেই কলিয়াবৰ BMS চেনেল হয় আজি আমি এখন ষ্টৰি বনাম মানে নাটক বনাবলৈ লৈছোঁ চাবচোন কেনেকুৱা পায় চাই পেলাই ক'ব ভুল হ'লে বাৰু কমেণ্ট কৰি জনাব পাৰিব ধন্যবাদ এয়াই ময়ো বনাবলৈ ওলাইছোঁ চাব আৰু গোটেই পাই চাব আৰু চাই পেলাই লাইক কৰি দিবা কমেণ্ট কৰিবা মোৰ এই ভিডিঅ'টোৰ তলতে সেই মানে চেনেলটোৰ লিংকটো থাকিব আৰু লগতে ভিডিঅ'টোৰ লিংকটো থাকিব গতিকে তোমালোকে তাত গৈ পেলাই ভিডিঅ'টো চাব পাৰিবা ভিডিঅ'ৰ লিংকটো ইয়াতে থাকিব ডিছক্ৰিপশ্যনত দি থোৱা থাকিব চাবা আৰু লগতে আমি এতিয়া গৈ আছোঁ চিলঘাটত গৈ পেলাই তাত ভিডিঅ' বনামগৈ আমি এতিয়া মানে এই হেৰিয়াৰ ভিডিঅ'টো ষ্টৰি ভিডিঅ'টো সেই ভিডিঅ'টো তাত গৈ পেলাই আমি বনামগৈ আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ' চ' ইমানেই আৰু চাই থাকক খালি সম্পূৰ্ণ চাব হেল্ল' ফ্ৰেণ্ডছ এতিয়া মই আহি পাই গ'লোঁ ইয়াত চিলঘাট কলনী আহিছোঁ ইয়াত ভিডিঅ' বনাম চ' এইফালে সাজু হৈ আছে ভিডিঅ' বনাবলৈ আৰু বাকীখিনি স্কেপটো মই মনত মানে অলপ টানেই আছে স্কেপটো তথাপিতো বুজি লৈ পেলাই কৰিম আৰু ইয়াৰ লগত আমাৰ ফ্ৰেণ্ড আছে চ' আমি ইহঁতকেইটাৰ লগতে এনেকৈ লগৰ গোটেইখিনি মিলি পেলাই কৰিম আজি মই ফাৰ্ষ্ট কৰিম চ' অলপ এক্সাইটেড হৈ আছোঁ আৰু কি হয় চাই ল'ম এওঁলোকেতো সদায় কৰি থাকে ন চাই থাকক খালি চ' হেল্ল' ফ্ৰেণ্ডছ এয়া চব ৰেডি হৈ গ'ল ছেট আপ হৈ গ'ল কেমেৰা ৰেডি আৰু ইয়াত চব ভিউ পইণ্টত চব ৰেডি হৈ আছে চ' আমি এতিয়া লাহে লাহে ষ্টাৰ্ট কৰি আছোঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ চাব চ' এইখিনিতে আমাৰ এতিয়া ছেটআপৰ কাৰণে ৰৈ আছে বাপেক আৰু মাক ৰেডি হৈ আছে আৰু এইফালে বিজয় দাই এক্টিংবোৰ শিকাই আছে এইফালে কেমেৰামেন ৰেডি হৈ আছে কেমেৰামেন বুলিয়ে কৈ দিছোঁ আৰু ঠিক আছে চ' আৰু চাইডে বাহিৰে সকলো মানুহ ৰৈ আছে একদম চাবৰ কাৰণে চ' চাই থাকক ভিডিঅ'টো লাষ্টলৈকে মোৰ এক্টিঙৰ কিছু অংশ ফ্ৰেণ্ডছ এতিয়া আমি আউটডোৰ শ্বুটিং কৰিম মই কৰি আছোঁ আৰু মাজে মাজে ওলাই আছোঁ এতিয়া আমি আউটডোৰ কৰিম চ' আউটডোৰত আমাৰ আছে এই আইখাত আছিলে মা হৈ গ'ল এতিয়া মোৰ চ' মা এক্টিং কৰি আছে তেনেকৈ মানে বহুতখিনি পাৰ্ট আছে এতিয়া লগে লগে ওলাব দালাল নামৰ মানুহে মানে দালাল কৰিব আৰু তেনেকুৱা ধৰণৰ এয়া এখেত ওলাব দালাল এয়া মাক দেউতাকজন ভাত খাবলৈ গৈছে আহিব তেখেতক তাৰপিছত আপোনালোকক দেখাম আৰু তাৰ লগতে আমাৰ লগত আছে এতিয়া বিজয় দাই কিবা এটা কৈ দিব এইটো বিষয়ে কিহৰ কাৰণে মানে উলিয়াইছে সেইটো ওপৰত ক'ব এইটো আমাৰ আজিকালি পৰিৱেশত দেখা পোৱা যায় আপোনাৰ বহুতে চাকৰিৰ কাৰণে এপ্লাই কৰি থাকে চাকৰি নাপায় কিছুমান আজিকালি দালালি আছে ধৰক পইচা খায় বিভিন্ন এজন বাপেকে ধৰক বিভিন্ন কাৰণে পইচা গোটাই খৰচ কৰে তাৰ ওপৰত বনাইছোঁ অলপ ভিডিঅ'টো চালে গম পাব গোটেইটো হয়তো ভুল হ'ব পাৰে আমাক কমেণ্ট কৰি জনাব শুদ্ধ কৰিবলৈ গতিকে এতিয়া আধাখিনি কথা কৈ দিছে কিন্তু সেই ভিডিঅ'টো কেনেকুৱা হ'ব আপোনালোকে ভাবি চাওক কেনেকুৱা ভাল হ'ব গতিকে আপোনালোকে প্লিজ বস্তুটো চাই লওক ভিডিঅ'টো ভাল হ'ব বহুত ভাল হ'ব হেল্ল' ফ্ৰেণ্ডছ মনে আমি এতিয়া পেং এটা বনাম এই বুঢ়া মানুহজন আহি আছে তেখেতৰ ওপৰত চাই থাকক ভিডিঅ'টো তামোল পচিং দিয়ে কিন্তু ৰাস্তাটো পাৰ হৈ গ'লে বৰ এই সেউজীয়া কি বস্তু গম নাপাওঁ সেইবোৰ বস্তু দেখি অলপ খেলি মেলি লাগিছে হয় আপুনি বুজাই দিলে ধন্যবাদ দিলোহেঁতেন জখলা বন্ধা আমাৰ জখলা বন্ধা মই সোণাই গাঁও ল'ৰা হে এই চিধা সোণাই গাঁও এই মনত পৰি গ'ল ধন্যবাদ এই ভিডিঅ' এটা বনাইছিলোঁ বেয়া চেয়া নহ'ব তো গাইজ যেতিয়া ফিনিছ হৈ গ'ল আমাৰ ভিডিঅ' চব মানে ঘৰা ঘৰি যাবলৈ ওলাইছে তাৰ আগতে আমি মানে কেইজনমান মানুহক সুধিম যে কেনেকুৱা লাগিল ভিডিঅ'টো মানে কেনেকুৱা পালে ভিডিঅ'টো যিকেইজন দৰ্শকে আমাৰ লগত চাই আছিলে যিকেইজন মানে ওচৰা ওচৰীয়া চাই আছিলে তেওঁলোকক আমি সুধিম যে কেনেকুৱা পালে কি হ'ল কি নহ'ল সেইখিনি কথা তেওঁলোকে আমাক ক'ব যে কেনেকুৱা লাগিছে আৰু চ' আমি এতিয়া পোনাপোনিকৈ আমি গৈ আছোঁ একেলগৰ ওচৰলৈকে গৈছোঁ কেনেকুৱা আহিলে ভিডিঅ'টো চাই বঢ়িয়া লাগিলে ভাল লাগিল ভাল লাগিছে ভাল লাগিছে সঁচাকৈ সঁচাকৈ ভাল লাগিছে আৰু এইফালেও আমি সুধিছোঁ
আপোনালোক সকলোকে কৈছোঁ কেনেকুৱা লাগিছে ভিডিঅ'টো চাই সকলোৱে ভাল লাগিছে বুলি কৈছে মানে ভিডিঅ' চাগে ভাল হৈছে সেইটো কাৰণে মানুহে ভাল লাগিছে বুলি কৈছে গতিকে আমাৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আছাম কি আছিলে BMS আছাম আমাৰ চেনেল চ' এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তলত ডিছক্ৰিপশ্যনত লিংকটো থাকিব তাতো ছাবস্ক্ৰাইব কৰিব আৰু এইফালে আমাৰ কেইজনমান আছে আমাৰ লগত একেলগে মোৰ ঘূৰোৱা হেৰিটোত কৰিছিলে তেখেতকো আমি সুধিম কেনেকুৱা লাগিলে তেওঁ এক্টিং কৰি পেলাই ধুনীয়া লাগিছে কামখিনি বৰ ধুনীয়া ভাল কৰিছা ধন্যবাদ ক'লে শুনিলে চাগে চ' আৰু এতিয়া চবেই বস্তুবোৰ সামৰি আছে এইফালে তাৰপিছত এতিয়া আমাৰ গোটেইখিনি সমাপ্ত হ'ল যেতিয়া আৰু আমি এতিয়া ঘৰা ঘৰি যামগৈ তাৰ আগতে সকলোৱে বাইটো দিব শুনি লওক চবেই কোৱা বাই চ' এইটোৱে আছিলে ভিডিঅ'টো আপোনালোকে চাব ডিছক্ৰিপশ্যনত ইয়াৰ লিংকটো পাই যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে এওঁলোকৰ চেনেলটো ডিছক্ৰিপশ্যনত লিংকটো থাকি যাব মোৰ ছাবস্ক্ৰাইব কৰি দিব চ' ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ